নমস্কাৰ ষ্টাডি ল্যাব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে ভিটামিনসমূহৰ ৰাসায়নিক নাম আৰু লগতে ভিটামিনসমূহৰ অভাৱত কি কি ৰোগে দেখা দিয়ে আৰু তাৰ প্ৰতিকাৰৰ বাবে আমি কি শাক-পাচলি খাব লাগে সেই বিষয়ে এটা ভিডিঅ' প্ৰস্তুত কৰি লৈ আহিছো। তেনেহলে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে ভিডিঅ'টোলৈ আগবঢ়াৰ আগতে আমি ভিটামিনৰ বিষয়ে কিছু কথা জানি লওঁ। ভিটামিনৰ আৱিষ্কাৰ 1911 চনত কেছিমিৰ ফাংকে কৰিছিল। ভিটামিনক দুটা ভাগত ভাগ কৰিব পাৰি। পানীত সহজে ঘুল যোৱা ভিটামিন বি আৰু সি আৰু চৰ্বিত ঘুল যোৱা ভিটামিন এ ডি ই কে। আহক তেনেহলে আমি প্ৰথম কোৱেশ্যনটোলৈ আগবঢ়ো। দ্য ডেফিচিয়েঞ্চি অফ ভিটামিন এ ৰিজাল্টছ ইন এ ভিটামিনৰ অভাৱত কি ৰোগ হয়? আমি সকলোৱে জানো যে এ ভিটামিনৰ অভাৱত কুকুৰিকণা ৰোগ হয়, যাক নাইট ব্লাইণ্ডনেছ বুলিও কোৱা হয়। ভিটামিন এৰ উৎসসমূহ হ'ল গাখীৰ, কণী, পনীৰ আৰু সেউজীয়া শাক-পাচলি। ভিটামিন এৰ ৰাসায়নিক নাম হ'ল ৰেটিনল। নেক্সট কুৱেশ্যন। দ্য ডেফিচিয়েঞ্চি অফ ভিটামিন B1 ৰিজাল্টছ ইন ভিটামিন B1ৰ অভাৱত কি ৰোগে দেখা দিয়ে? ভিটামিন B1ৰ অভাৱত বেৰি ৰোগ হয়। ভিটামিন B1ৰ উৎসসমূহ হ'ল কণী, লিভাৰ আৰু শাক-পাচলি। নেক্সট কুৱেশ্যন। দ্য ডেফিচিয়েঞ্চি অফ ভিটামিন B2 ৰিজাল্টছ ইন ভিটামিন B2ৰ অভাৱত কি ৰোগ হয়? ভিটামিন B2ৰ অভাৱত কি ৰোগ হয় আপোনালোকে এইটো কমেণ্ট কৰি জনাব। ভিটামিন B2ৰ ৰাসায়নিক নাম হ'ল ৰাইবোফ্লেভিন আৰু ভিটামিন B2ৰ উৎসসমূহ হ'ল সেউজীয়া শাক-পাচলি, গাখীৰ, মাংস ইত্যাদি। নেক্সট কুৱেশ্যন। দ্য ডেফিচিয়েঞ্চি অফ ভিটামিন B3 ৰিজাল্টছ ইন ভিটামিন B3ৰ অভাৱত কি ৰোগে দেখা দিয়ে? ভিটামিন B3ৰ অভাৱত পেলেগ্ৰা নামৰ ৰোগ হয় আৰু ভিটামিন B3ৰ ৰাসায়নিক নাম হ'ল নিয়াচিন। ভিটামিন B3ৰ মুখ্য উপাদানসমূহ হ'ল আলু, বিলাহী, সেউজীয়া শাক-পাচলি, মাংস আদি। নেক্সট কুৱেশ্যন। দ্য ডেফিচিয়েঞ্চি অফ ভিটামিন B5 ৰিজাল্টছ ইন ভিটামিন B5ৰ অভাৱত কি ৰোগ হয়? ভিটামিন B5ৰ অভাৱত চুলিৰ ৰং বগা আৰু বুদ্ধিহীনতাত ভোগা আদি ৰোগ হয়। ভিটামিন B5ৰ ৰাসায়নিক নাম হ'ল পেণ্টোথেনিক এচিড। ভিটামিন B5ৰ উৎসসমূহ হ'ল গাখীৰ, বিলাহী, মাংস, বাদাম ইত্যাদি। নেক্সট কুৱেশ্যন। দ্য ডেফিচিয়েঞ্চি অফ ভিটামিন B6 ৰিজাল্টছ ইন ভিটামিন B6ৰ অভাৱত কি ৰোগ হয়? ভিটামিন B6ৰ অভাৱত এনিমিয়া ৰোগ হয়। ভিটামিন B6ৰ ৰাসায়নিক নাম হ'ল পাইৰিডোচাইন। ভিটামিন B6ৰ উৎসসমূহ হ'ল লিভাৰ, মাংস, শস্য আদি। নেক্সট কুৱেশ্যন। দ্য ডেফিচিয়েঞ্চি অফ ভিটামিন B7 ৰিজাল্টছ ইন ভিটামিন B7ৰ অভাৱত কি ৰোগ হয়? ভিটামিন B7ৰ অভাৱত চুলি সৰা ৰোগ হয় আৰু ইয়াৰ ৰাসায়নিক নাম হ'ল বায়'টিন। ভিটামিন B7ৰ মুখ্য উৎসসমূহ হ'ল গাখীৰ, লিভাৰ, মাংস ইত্যাদি। নেক্সট কুৱেশ্যন। দ্য ডেফিচিয়েঞ্চি অফ ভিটামিন B12 ৰিজাল্টছ ইন ভিটামিন B12ৰ অভাৱত কি ৰোগ হয়? ভিটামিন 12ৰ অভাৱত এনিমিয়া ৰোগ হয় আৰু ইয়াৰ ৰাসায়নিক নাম হ'ল চাইনেকোবালামাইন। ভিটামিন B12ৰ মুখ্য উপাদানসমূহ হ'ল দালি, গাখীৰ, মাংস আৰু সেউজীয়া শাক-পাচলি। নেক্সট কুৱেশ্যন। দ্য ডেফিচিয়েঞ্চি অফ ভিটামিন C ৰিজাল্টছ ইন ভিটামিন Cৰ অভাৱত কি ৰোগ হয়? আমি সকলোৱে জানো যে ভিটামিন Cৰ অভাৱত স্কাৰ্ভি ৰোগ হয়। ভিটামিন Cৰ ৰাসায়নিক নাম হ'ল এস্কৰ্বিক এচিড আৰু ভিটামিন C পোৱা উৎসসমূহ হ'ল নেমু, কমলা, বিলাহী আৰু সকলো টেঙা খাদ্যবোৰত ভিটামিন C পোৱা যায়। নেক্সট কুৱেশ্যন। দ্য ডেফিচিয়েঞ্চি অফ ভিটামিন D ৰিজাল্টছ ইন ভিটামিন Dৰ অভাৱত কি ৰোগ হয়? ভিটামিন Dৰ অভাৱত ৰিকেটছ নামৰ ৰোগ হয় আৰু ভিটামিন Dৰ ৰাসায়নিক নাম হ'ল কেলচিফেৰল। ভিটামিন Dৰ মুখ্য উৎসসমূহ হ'ল মাছৰ তেল, গাখীৰ, কণী ইত্যাদি। নেক্সট কুৱেশ্যন।
ভিটামিন ইৰ অভাৱত কি ৰোগ হয়? ভিটামিন ইৰ অভাৱত হোৱা ৰোগ হ'ল জনন শক্তি কমি যোৱা। ভিটামিন ইৰ ৰাসায়নিক নাম হ'ল টেকোফেৰল। ভিটামিন ইৰ মুখ্য উৎসসমূহ হ'ল সেউজীয়া শাক-পাচলি, গাখীৰ আৰু শস্য। নেক্সট কুৱেশ্যন, দ্য ডেফিচিয়েঞ্চি অফ ভিটামিন কে ৰিজাল্টছ ইন কে ভিটামিনৰ অভাৱত কি ৰোগ হয়? কে ভিটামিনৰ অভাৱত হোৱাৰ ৰোগ হ'ল তেজ সহজে গোট নমাৰা বা ভিটামিন কেৰ অভাৱত সহজে তেজ গোট নামাৰে। ভিটামিন কেৰ ৰাসায়নিক নাম হ'ল ফাইলকুইনন। ভিটামিন কেৰ মুখ্য উৎসসমূহ হ'ল বিলাহী, সেউজীয়া শাক-পাচলি ইত্যাদি। এই কুৱেশ্যন এনচাৰসমূহৰ PDF-ৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে আৰু ইয়াক পাবৰ কাৰণে ডেছক্ৰিপশ্যনৰ লিংকত গৈ ডাউনলোড কৰি ল'ব পাৰে। ধন্যবাদ। আজিৰ কাৰণে ইমানেই। আকৌ আমি লগ পাম নতুন ভিডিঅ'ত নতুন টপিকৰ সৈতে।